ভিডিওটো কি কৰি দিব লাগে আপোনালোকৰ যদি ৰাহুল ব্লগৰ ভিডিও ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ সাবস্ক্রাইব কমেন্ট জৰুৰ কৰিয়েগা। তো হে ব্ৰান ওয়েলকাম বেক টু মাই নিউ ব্লগস ৰাহুল ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আৰু এটা ব্লগ লৈ আহিলো। তো আমাৰ ধান বাকি আছে সব আৰু আমি খেতিত যাম এতিয়া। তো মোৰ লগত আহিছে চিৰণ আৰু দেৱ। সব হি হল দেৱ আৰু হি হল চিৰণ আৰু আমি যাম খেতিত। তো বলক ভিডিওটো আৰম্ভ কৰো। তো এতিয়া আমি গৈ আছো খেতিত আৰু খেতিত আমাৰ লগৰ কিটা সব যাব। তো বলক যাও, এইফালে যাম। এইয়া আমাৰ এইটো খেতি। তো বলক। তো খেতি পাই গলো অলৰেডি। মই গৈ আছো। তো এইটো হল আমাৰ খেতি। প্ৰায় 8 বিঘা মাটি কৰিছো আমি 8 বিঘা আৰু ধান পকি গৈছে। এতিয়া চাওক ধান পকি গৈছে। আহি পালো এটা পকিৰ বাহ। চাওক কিমান ধুনীয়া পোৱালি। তো আমি আহি এটা পকিৰ বাহ পালো ইয়াত। তো চাওক তো আমি ধান 5 জাত ধান লগালো আৰু 8 বিঘা মাটি কৰিছো। 8 বিঘা মাটিত 5 জাত ধান লগালো। তো এইটো হল 2731 বুলি কয়, 2731 ধান আৰু এইটো একেই আৰু সেইটো হল ৰেড মেক্স। তো আমি এতিয়া গৈ আছো। চাওক হি হল দেৱ আৰু হি হল চিৰণ আৰু মই। তো আমি গৈ আছো খেতি চাবলৈ। কিমান ধুনীয়া আমাৰ অসমত কিমান ধুনীয়া খেতি হয় চাওক। মই 3টা ব্লগ কৰিছো। 3টা ব্লগৰ মাজত আপোনালোকক আগতে আমি খেতি কেনেকুৱা লগাও এইটো দেখাইছো আৰু এতিয়া খেতি পাকিছে এইটো দেখাইছো। তো সব ভিডিওটো চাওক। তো আমাৰ খেতি বিলাক চাওক। আমি এতিয়া খেতি চাই আছো। তো আমাৰ অসমত এইবাৰ বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া খেতিবিলাক। আৰু এতিয়া প্ৰায় 5টা 5:30 হ'ল। তো আমাৰ ইয়াত সূৰ্য এতিয়া আছে। তো সিহঁতে কি কৰি আছে চাওক। দেৱ আৰু চিৰঞ্জিত আৰু মই খেতি চাই আছো। আমাৰ অসমত কিমান ধুনীয়া জেগা চাওক, গাঁৱলীয়া জেগা। তো আমাৰ ঘৰ সেইফালে। চাওক আমাৰ ঘৰ এইটো ফালে আমাৰ ঘৰ। জুম কৰিলে দেখা নাযায়। তো চাওক কিমান মাটি কৰিছে মানুহে। তো আমাৰ ইয়াত কালি মাটি বহুত মাটি কৰিছে খেতি। তো চাওক মোৰ লগত চিৰণ আছে। তো এইটো ধান পাকি গৈছে। তো আমাৰ অসমত আপোনালোকে জানেই কৃষি মানে খেতি বহুত কৰে। তো আমাৰ ইয়াতো খেতি কৰিছো। তো চিৰণ ভিডিওটো কি কৰি দিব লাগে আপোনালোকৰ যদি ৰাহুল ব্লগৰ ভিডিও ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ সাবস্ক্রাইব কমেন্ট জৰুৰ কৰিয়েগা। তো এইটো হল দেৱ। চিৰণ যি কৈছে লাইক কমেন্ট সাবস্ক্রাইব কৰি দিব আৰু ভিডিও পাই যাব।